নমস্কাৰ, মই সকলোকে মোৰ ইউটিউব চেনেল বিকাশ পইণ্ট ভিডিঅ' চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। বন্ধুসকল, আজি আপোনালোকে হয়তো জানেই লকডাউনৰ সময়, গতিকে আমাৰ বিহু সমাগত, গতিকে অনুষ্ঠিতভাৱে হ'লেও আমি আমাৰ গৰু বিহু ভাগ আয়োজন কৰিছোঁ। বন্ধুসকল, কিনো কৰোঁ আপোনালোকে চাগে পালন কৰিছে, গতিকে বন্ধুসকল পিছলৈ ভিডিঅ'টো চাই যাওক। আজি জয়জয়তে গৰু বিহু উদযাপন আমি পালন কৰিছোঁ আৰু এই চাট চিলাই আছোঁ আৰু অলপ সময় পাছতে আমি গৰু গা ধুৱাম। এই ভাইৰাছৰ কাৰণে আমি আজি গৰু ঘৰতে গা ধুৱাম। আমি বিলত নিব বা নদীত নিবলৈ আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ বন্ধ আছে। আমি এইগুণে আজি ঘৰতে চাট চিলাই বৰ্তমান এতিয়া চাট চিলাই আছোঁ। অলপ পাছত আমি গৰু গা ধুৱাম আৰু চবেই মিলি জুলি গৰু নোৱালোঁ। এতিয়া চাট চিলাই আজৰি হোৱা নাই, চাট চিলাই আজৰি হ'লে গা ধুৱাম গৰু। এয়া আমাৰ ভাইটি আৰু ভণ্টি ওচৰৰে, সিহঁতেও এয়া চিলাই আছে গৰু চাট, গতিকে আমিও চিলাই আছোঁ বাৰু আমাৰ ঘৰতে বাৰু। আইতা আৰু মোৰ নবৌ এয়া গৰু নোৱাই আছে, আপোনালোকে দেখিছে। গৰু বিহু বুলি ক'লে অকল গৰুকে নোৱা নহয়, আমি ছাগলীকে নোৱা, আপোনালোকে নোৱাই চাগে, গতিকে আমি ছাগলীকে নোৱাইছোঁ গৰুৰ লগতে। সকলোকে নোৱাব লাগে আৰু অকল এয়া আপোনালোকে দেখিছে আমাৰ লগৰ দাদা এজনে অলৰেডি গা ধুৱাই আছে। মানে কি হ'ল, এয়া ফিচাৰীটো পানী নাইতো পিছৰে কথা, লকডাউনৰ সময়তো যাব নোৱাৰে, গতিকে সি মটৰৰ পানী লগাই পেলাই গৰু গা ধুৱাই আছে। আমিও তেনেকেই ধুৱাব লাগিব, গতিকে আশা কৰোঁ আপোনালোকেও চাগে তেনেকেই মটৰ বা টিউবৱেলৰ পানীৰে গা ধুৱাইছে নিশ্চয়। কেনেকুৱা লাগিছে এতিয়া লকডাউনৰ সময়ত তোমাৰ এই গৰু গা ধুৱাই পেলাই একচুৱেলি কেনেকুৱা লাগিছে? ফিলিংছটো কেনেকুৱা তোমাৰ? সঁচাকৈ কিয় বেছি ভাল লাগিছে? আপোনালোকেও সকলোৱে এইদৰে চৰকাৰৰ নীতি নিয়ম ৰক্ষা কৰি লকডাউন মানি চলক। জয় অসম, সকলোকে ৰঙালী বিহু শুভেচ্ছা থাকিলে। এয়া বৰ্তমান আমাৰ ঘৰত মই আপোনালোকৰ কথনিয়াৰ পৰা আমাৰ ককাহঁতৰ ঘৰত কেনেকৈ কি কয় দেখাই আছিলোঁ। এয়া আমাৰ ঘৰত মোৰ মায়ে আৰু ভাইটিয়ে গৰু গা ধুৱাই আছে, মই ভিডিঅ' তুলি আছোঁ আৰু আপোনালোকে নিশ্চয় দেখিছে। আমাৰ ডাঙৰসকলে গৰু ধুৱাইছে, আমাৰ এই কণমানিজনীয়ে আমাৰ গৰু গা নোৱাবলৈ আহিছে, চাওক আপোনালোকে। এয়া আমাৰ কণমানিজনীয়ে গৰু গা ধুৱাইছে, আপোনালোকে দেখিছে। হালধি খা, আমি মাজত এইটো পৰম্পৰা গৰু বিহু দিনাই আছোঁ, কেনেদৰে আমি ইখনৰ পৰা সিখন চাট সলাওঁ। বন্ধুসকল, মই বৰ্তমান এটা ফিচাৰী পাৰলৈ আহি আছোঁ, যিটো ফিচাৰীত আমি প্ৰত্যেক বছৰে আমি গৰু বিহু মানে সকলোৰে একেলগে মিলি উলহ মালহেৰে আমি বিহু উদযাপন কৰোঁ। কিন্তু বৰ্তমান এই সময়ত যিটো পৰিস্থিতি হৈছে উলহ মালহটো পিছৰে কথা। আমি সকলোৰে চাওক, যিটো ফিচাৰীত নেকি আপোনাৰ মানুহটো পিছৰে কথা, গৰুৱে গোটেই পানী খুন্দালি শেষ কৰি দিয়ে, কিন্তু সেইটো ফিচাৰীত আপোনালোকে চাওক আজি এটা কেনেকুৱা পৰিৱেশ, চাওক কিমান নিমামা পৰিৱেশ। আমি ঘৰতে গা ধুৱাইছোঁ, কিন্তু গৰু এৰাল দিবলৈ আহি পেলাই বৰ্তমান আপোনালোকক দেখাই আছোঁ এইটো ফিচাৰী গোটেই আমাৰ দল হোৱাদি সাৰি থাকে, মানুহ গৰুত সকলোৱে গা ধুৱাই যায়। গতিকে বন্ধুসকল কিমান নিমামা পৰিৱেশ। গতিকে বন্ধুসকল, আমি গৰু গাটো ঘৰতে ধুৱালোঁ আৰু ঘৰতে ধুৱাই পেলাই আমি এতিয়া এৰাল দিবলৈ আপোনালোকক অকণমান দেখাই দিছোঁ। আমাৰ এইটো ফিচাৰীত আমি প্ৰত্যেক বছৰে ইয়াত গৰু গা ধুৱাওঁ। আমি গৰু এৰাল দিবলৈ আহোঁতে আমাৰ ককা আইতাসকল লগ পাইছিলোঁ, গতিকে আমি ককা আইতাসকলৰ পৰা জানিম যে এই প্ৰত্যেক বছৰে বিহুটো পালন কৰে বহুত উলহ মালহেৰে, কিন্তু এইবাৰ বহুত অনুষ্ঠুপীয়া। গতিকে মোৰ বাৰু পেহীকে সুধিছোঁ, পেহী এইবাৰ কেনেকুৱা লাগিছে? এইবাৰ আমাৰ বৰ বিশেষ এটা আগৰ নিচিনাকৈ ভাল লগা নাই, কিন্তু
সেইটো নালাগিলেও এতিয়া কি কৰিবা পৰম্পৰাক আমি পালিবলৈ হয় হয় যেনে তেনে অনুষ্ঠপীয়া হিচাপে ঘৰতে গৰুকেইটা মাহ হালধি অকণ সানি লকডাউন নিয়মৰ মাজেৰে যি পাৰিছোঁ আমি ফিচাৰীতে গৰুকেইটা গাটো ধুৱাই আমি মটৰ পানীতে গা ধুৱাইছোঁ গতিকে আমি এতিয়া নাপালিলেও পৰম্পৰা ৰক্ষাৰ কাৰণে আমি যেনে তেনে লকডাউন মানি ৰাইজৰ অনুসৰি ভিতৰত আমি কৰ্ম কৰি গতিকে আপোনালোকে গম পালে বন্ধুসকল যে কিমান এটা নিমামা পৰিৱেশৰ সৃষ্টি হৈছে ক'ব লাগিব হয় বন্ধুসকল নিমামা পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ চাওক যিটো ফিচাৰীত নেকি বহুত মানুহ থাকে বহুত গৰু থাকে পানী ঘুলি অসংখ্য মানে পানী লেতেৰা হৈ যায় কিন্তু সেইটো ফিচাৰী চাওক কিমান নিস্তব্ধ হৈ আছে আপোনালোকে দেখিছে গতিকে পৰম্পৰা ৰক্ষা কৰাৰ স্বাৰ্থত সকলোৱে নিজৰ ঘৰতে গা ধুৱাই পেলাই গৰু এৰাল দিবলৈ ইয়াত লৈ আহিছে গতিকে বন্ধুসকল ইমানে আৰু গম পাইছোঁ বহুত দুখী অৱস্থা তথাপিতো উপায় নাই আৰু বন্ধুসকল এনেদৰে আমি আমাৰ বিহু ভাগ অনুষ্ঠিতভাৱে উদযাপন কৰিলোঁ আৰু এতিয়া বৰ্তমান ঘৰলৈ আহি আছোঁ বন্ধুসকল আপোনালোকে দেখিলে আমাৰ অসমীয়া পৰম্পৰা ৰক্ষা কৰাৰ স্বাৰ্থত আমি সকলোৱে উদযাপন কৰিলোঁ লগে ভাগে নহয় কিন্তু অনুষ্ঠিতভাৱে উদযাপন কৰিলোঁ গতিকে বন্ধুসকল ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ